हेलो फ्रेंड्स मैं मोर नतुन एटा भिडिओ লৈ আপোনালোক সকলোকে স্বাগতম জনালো কি খবৰ আপোনালোকৰ নিশ্চয় ভাল মোৰো ভালে আজি মই ৰেচিপি এটা লৈ আহিছো মইনো চাটনি কেনেদৰে বনাও যদি আপোনালোকৰ চাটনি ৰেচিপিটো চাই ভাল লাগে তেনেহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিওবোৰৰ নটিফিকেশনবোৰ আপোনালোকে পাই থাকে বলক তেতিয়া হলে মই মোৰ ভিডিওটো আৰম্ভ কৰো এয়া মই মছন্দৰী পাত ধুনীয়াকৈ ধুই মেলি লৈছো এইখিনি মই বাৰীৰ পৰা তুলি আনিছো আৰু এয়া মই জলকীয়া 4টা লৈছো যদি জলকীয়া আপোনালোকে কম খাই কম দিব নহৰু লৈছো আদা লৈছো আৰু ভেদাইলতা পাত লৈছো আদা পাত আৰু পিয়াজ এটুকুৰা লৈছো আৰু মই বুট এমুঠিমান লৈছো ভেদাইলতা পাত আৰু আদা পাতখিনি মই টাবতে ৰুইছিলো তাৰ পৰা অলপ অলপ চিঙি আনিছো এতিয়া মই বনাবলৈ আৰম্ভ কৰিছো এয়া মই মিক্সিৰ হাছটো লৈ লৈছো ইয়াত মই গোটেইখিনি বস্তু একেলগে দি দিম বুটেৰি আজি প্ৰথম চাটনি খাইছিলো হসাকে খাবলৈ বহুত ধুনীয়া হৈছিল এয়া মোৰ মিক্সিত পিসা হৈ গল এতিয়া ইমান মিহি হৈছে ধুনীয়া খাবলৈ বহুত ধুনীয়া হৈছিল এয়া কালাৰটো ইয়াত অকমান বেলেগ আহিছে বহুত ধুনীয়া গ্ৰীন হৈছিল ইয়াত এতিয়া মই ইয়াত নিমখ অকমান আৰু কেঁচা মিঠাতেল অকমান দি দিছো এইখিনি ধুনীয়াকৈ মই এটা হানি লম খাবলৈ বহুত টেস্টি হৈছিল ভিডিওটো চাই কেনেকুৱা লাগিছে জনাব আপোনালোকে ভিডিওটো চাই যদি ভাল লাগে তেনেহলে প্লিজ লাইক কৰিব আপোনালোকে লাইক কৰিলে মোৰ ভাল লাগে তেতিয়া মই ভিডিও বনাবলৈ প্ৰেৰণা পাওঁ যদি আপোনালোকৰ চাই ভাল লাগিছে তেনেহলে প্লিজ কমেন্ট কৰিব আৰু চাই ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আকৌ এটা নতুন ভিডিওৰ সৈতে লগ পাম আজিলৈ আহিছো বাই বাই